Hi guys, welcome to my YouTube channel. কি আছিল আপোনালোকৰ স্বাগতম জনাইছো। তো গাইস মই এতিয়া টংলা যাই আছো। টংলাৰ পৰা আহি কিনে আমাৰ মানে ৰাখত গাড়ী এখন ধৰিছে। তো ৰাখত যাব। চাই দেখিব ভিডিওটো। তো গাইস এয়া ট্ৰেইন আহি আছে আগত দেখি। তো গাইস এইখন ট্ৰেইন। তো গাইস মই অকলে আহা নাই, মোৰ লগত আছে কৌশিক, মোৰ ভাইটি। ইয়াৰ কাৰণে লং পেণ্ট এটা আনিব যাই আছো। লং পেণ্ট আৰু কিলোমিটাৰ জোতা লংপেণ্ট আৰু জোতা। তো গাইছ এফালে ধান চান পকি ক্লিয়াৰ হৈছে আৰু মানুহে আধা আধি কাটছিয়ে মাজে মাজে। তো ধুনীয়া এটা ভাল লগা হৈছে মানে ধান চান পকাৰ পাছত হালধীয়া এটা ধুনীয়া পৰিৱেশ। তো গাইছ আহি এতিয়া টংলা কলেজ পাম আৰু বেছি দূৰ নাই। সেই টাৰ্ণিংটো লেফ্ট টাৰ্ণ ল'লে টংলা কলেজ পামেই আৰু। তো গাইছ ফাইনেলি টংলা কলেজ পালোঁ। তো গাইছ কলেজ পাৰ হৈ আহিলোঁ। এতিয়া আমি টাউন সোমাম আৰু টংলা বাছ ষ্টেণ্ড পাম। তো গাইছ ফাইনেলি পাই গ'লোঁ বাছ ষ্টেণ্ড আৰু এতিয়া লেফ্ট টাৰ্ণ ল'ম আমি। লেফ্ট টাৰ্ণ লৈ চাৰিআলি পাৰ হৈ যাম অলপমান কৌশিকৰ বোলে কিবা লৈ লং পেণ্ট। তো গাইছ চাৰিআলি পাই গ'লোঁ। তো গাইছ ফাইনেলি সেইখিনিতে দোকানখন আছে আগতিকে। তো গাইছ ফাইনেলি কৌশিক আৰু মই আহি গ'লোঁ দোকানৰ ভিতৰত আৰু দোকানত চাই আছে কৌশিকে লং পেণ্ট। কোনটো পৰা পচন্দ হৈছে ইয়াৰ? কোনটো পচন্দ হৈছে তোৰ? সেইটো চাই লিচোন, চাই লওঁ যোনটো পচন্দ হৈছে সেইটো লৈ হ'ল। তো গাইছ সেইটো পেণ্ট লৈ ল'লোঁ। সেইখনত বোলে ইয়াৰ পচন্দ নহ'ল, বেলেগ এখনত ল'লোঁ। এইটো ল'লোঁ, চাই লওক এইটো। তো গাইছ লৈ ল'লোঁ। এতিয়া আমি যাম, আমি যাব ওলালোঁ। চলো। তো গাইছ ফাইনেলি ইয়াৰ পেণ্টটো লৈ ল'লোঁ। এতিয়া জোতা চাই আছোঁ আমি। তো গাইছ এযোৰ লৈ ল'লোঁ পুমাৰ জোতা। আৰু কিবা ল'ব আছে নেকি? নাই যৌ পিছে। তো গাইছ হৈ গ'ল। এতিয়া আমি ঘৰত যাই আছোঁ আৰু ৰাসৰ বোলে গাড়ীখন আহিয়ে আছে, পাঁচ ধচি নহয়। তো গাইছ বগৰীবাৰী চক নাপাওঁতে এইটো নতুনকৈ এটা তেল ডিপু বহি আছে, অপেনিং হোৱা নাই এইটো। তো গাইছ দিন ছুটি হৈছে নে কি হৈছে ক'ব নোৱাৰোঁ। আন্ধাৰে হৈ গ'ল দেখোন, আমি 1 ঘণ্টামানহে হ'ল আহা। তো গাইছ আহি পালোঁ আৰু বেছি দূৰ নাই, আন্ধাৰে হৈ গ'ল। গাইছ ফাইনেলি আহি পালোঁ এতিয়া ঘৰ। গাইছ আমাৰ ৰাসত যোৱা বাছখন এইখন। তো গাইছ ফাইনেলি আমাৰ ৰাসত যোৱা বাছখন আহি গ'ল এইখন। যাব ৰাসত এইটো এটা। এইফালে আছে ধনজিত। গাইছ সি কেমেৰাত নুঠে গাইছ, ই লাজ কৰে গাইছ। তাৰপিছত গাইছ মই সেই গাড়ীৰ ভিতৰত যাই পেলাই দেখি আছোঁ ৰ। ক'ত যাবি? একদম মাংস নেদিলি নহয়ে। তই নাযা নেকি? নাযা নাযা দাদা, নাযা ৰাসত? ক'ত যাবি? বৰ্তমান দিগিবাৰ যাম, তাৰপিছত মঙলদৈ, তাৰপিছত কলাইগাঁও। 3টা প্ৰগ্ৰাম কৰিছোঁ। 3 জেগাত চাই কিনে ৰাতি হয়তো 2টামান বজাৰ কৰি আহিম আৰু। ঠিক আছে। এইখানে বাজেট ভাইটি নাই তাৰমানে সেইটো হ'ল অতুল। ক'ত ক'ত যাবি কৈ দি? বিকিপাৰা, মঙলদৈ, কলাইগাঁও চব 3টা যাত্ৰা। গাড়ী ষ্টাৰ্ট হৈ গ'ল। উঠিলো। তো গাইছ মোক ৰখি আছে। আহি পালোঁ গাইছ টিকিপাৰ ৰাগ মহোৎসৱ আৰু ইয়াতে গেটতে এডাল দীঘল অজগৰ সাপ বনাইছে। অজগৰ সাপডালৰ ভিতৰেদি যাব লাগে মানুহ। কমচে কম ইয়াৰ দীঘল হ'ব 200 ফুটমান। তো গাইছ ব'লক আজি অজগৰ সাপৰ ভিতৰেদি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ইয়াতে কিবা প্ৰগ্ৰাম চলি আছে ৰাইট সাইডত।
ষ্টেজত কিবা প্ৰগ্ৰেম চলি আছে আৰু ইয়াতে বহুত মানুহ আছে তো যাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক আৰু তো গাইছে এয়া হ'ল কৃষ্ণৰ যশোদা তাৰপিছত এফালে আছে শ্ৰীকৃষ্ণ ৰাধা আৰু কিবা কিবি আছে দেখুৱাই আছোঁ তো গাইছ এয়া হ'ল মানুহৰ ৰাস মাজুলীৰ পৰা আহিছে এওঁলোক তো গাইছ এবাৰ আহিলোঁ মংগলদৈ ৰাস হয় তো গাইছ এইবিলাক হ'ল কাপোৰৰ দোকান কাপোৰ দি আছে ভিডিঅ'টো আজি ইমানে আছিলে তো ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তো আজিলৈ বাই বাই